Hey guys, welcome to my YouTube channel Williams Vlog. আজি আমি অলপ পাগলাদিয়া নদীত আহিছোঁ ফুৰিবলৈ। মানে গাঁৱত আহিলোঁ, কালি আহিছোঁ গাঁৱত। এনেকুৱা ৰাস চাবলৈ আহিছিলোঁ, কালি ৰাস চালোঁ অলপ তাতে এনেকুৱা গাঁৱৰ ঘৰৰ ওচৰতে। আৰু এতিয়া অলপ এনেই ফুৰিবলৈ আহিলোঁ এই পাগলাদিয়া নদীত। এয়া পাগলাদিয়া নদী অলপ এনেই ব্লগ কৰিবলৈ আহিলোঁ। সেইটোৱে আৰু ভাল লাগিছে। বহুত দিনৰ মূৰত আহোঁ ন গাঁৱত, বেছিদিন বছৰততো ক'ব গ'লে আহোঁ এনেকুৱা 5 বাৰমান, বেছি অহাই নাখায়। এনেকুৱা আৰু ভাল লাগে আহি কিনে গাঁৱত, ধুনীয়া ধুনীয়া পৰিৱেশ আৰু নেচাৰবোৰ ধুনীয়া। আপোনালোকক যদি ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তলত থকা ঘণ্টি বাটনটো দাবিবলৈ নাপাহৰিব। প্লিজ লাইক কৰি দিব দেই, ভাল লাগিলে। আৰু 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 এইয়া ভূটান যাম বুলি ভাবিছিলোঁ, কিন্তু ভূটানে যোৱা নহ'ল। গধূলি হৈ গ'ল আৰু আজি ঘৰতো মাতি আছে, কি বা হয় এতিয়া। গধূলি মানে যাম চাগে, কাৰণ লখৰাটো আজিয়ে লাষ্ট ৰাস। তাৰে অলপমান ব্লগ বনাম বুলি ভাবি আছোঁ। তাতে অলপমান আপোনালোকে যদি তাতে আজি ৰাস চাব যাওঁ, আপোনালোকে ব্লগটো যেন তাৰে দেখা পাব ৰাসৰ। আৰু ভাল লাগে আহি কেনে। এইয়া গৰু এইবোৰ ভাল লাগে কিছু এটা। এইবোৰ মানুহ নদীত চব চাইডে কাম কৰি আছে মানুহ, শিল আনে, বালি চালি আনে। আৰু এনেকুৱা এতিয়া পানী কমিলে, বহুত বাৰিষা কালত পানীটো বাঢ়ি যায়। ক'ব গ'লে নদীত বহুত পানী বাঢ়ি যায়। এতিয়াতো পানী বহুত কমিলে। এতিয়া অহা যোৱা মানুহ দিগদাৰ হৈ যায়, সিটো পাৰৰ পৰা সিটো পাৰলৈকেও। সেইকাৰণে আৰু বাকী আছোঁ আৰু এনেকুৱাই। ভাল লাগি আছে মনটো, সেইটোৱে আৰু কি ক'ম। আজি আপোনালোকক তাৰে ৰাসৰ পিক, তাৰে ব্লগটো দেখাম বুলি ভাবি আছোঁ। কিবা হয় এতিয়া ন। আৰু এইটো যদি আপোনালোকক যদি ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু বাকীটো ভাল লাগি আছে, কিন্তু বহুত দিনৰ মূৰত আহিলোঁ ন, এনেকুৱা অহাই নাখায়। ৰাস চাব আহি গ'লোঁ, কালি আহিম বুলি কৈছিলোঁ তাত, সেইকাৰণে পূৰা আহিয়ে গ'লোঁ আৰু সেইটোৱে আৰু বাকী আজিলৈ এইখিনিয়ে আৰু। এইয়া মজা আছোঁ। এটা আপোনালোক 360 ভিউ দেখা দি আছোঁ। এয়া 360 ভিউ। বাকী আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। এতিয়া অলপমান আপোনালোকক চিনেমেটিক শ্বটছ দেখাই দিম, আপোনালোকে প্লিজ চাই থাকিব আৰু লেটছ টিউন।